কিমান দিন হৈছে এইটো কৰি থকা? বহুত দিন হ'ল, বহুত দিন প্ৰায় 18 বছৰমান হৈ গ'ল। 18 বছৰ হৈ গৈছে। এই গৰম দালত আমি বহুত পিছত আপোনাক বহুত সময়ৰ পৰা ফ'ল' কৰি আছোঁ, বেক চাইড আহি আছোঁ, আপুনি গম নাপায় চাগে। এইখিনি বস্তু লৈ আছে, এইটো বয়সত এইটো গৰমত মানুহে ফেনৰ তলত মানুহ গৰমত ওলাবলৈ ভয় কৰি আছে, আৰু সেইখিনি সময়ত আপুনি এইটো বয়সত এইখিনি কাম কৰি আছে, আপুনি কিবা ক'ব বিচাৰিব নেকি? কি ক'ম, কাম নকৰিলেতো ঘৰ নচলে, সেইকাৰণে চলাবলগীয়া হৈছে আৰু। ল'ৰা আছে দুটা, সিহঁতৰ এদিন কাম হ'লে এদিন নহয়, আপুনি কৰিব লগা হৈ আছে। ময়ো কৰোঁ, সিহঁতেও কৰে। আপুনি ৰাতিপুৱা কেইটা বজাত ওলাই যায়? 6টাত। ৰাতি কেতিয়া গৈ পায় মই ঘৰত? কেতিয়াবা 4টা বাজে, কেতিয়াবা 5টা বাজে। এতিয়া আজি বৰষুণ দিয়াৰ কাৰণেহে জল্দি গৈ আছে। এনেকৈ ধৰক সদায় আপুনি কৰি থাকে? সদায় কৰে, বৰষুণ ৰ'দ কথা এইবিলাক এইটো ৰ'দতো কাম কৰে? যেমান ৰ'দ হওক আপুনি আপোনাৰ কৰ্ম কৰি গৈ আছে। এতিয়া খোৱা বোৱা ক'ত কৰিব, ঘৰতে কৰিবনে? ঘৰতেই। ভাতে ঘাটে চাহ একাপ খাওঁ, সেইটোৱেই। আপুনি আপোনাৰ লাইফৰ ইমানখিনি কষ্ট কৰি আছে, সেইটো কাৰণে মোৰ নিজৰ বহুত ভাল লাগিছে। খুৰা আপুনি নিজে বহি খালেতো কাম নহ'ব। আজি কিবা 50 টকা এটা দৰকাৰ হৈছে, ল'ৰাকতো খুজিব নোৱাৰে, কিজান তাৰ লগত নাই। সেইকাৰণে নিজে কৰ্ম কৰিলে কোনো দুখ নাই, লাজো নাই। সেইটো ঠিক। এইটো মই কৰ্ম কৰিছোঁ, কোনো চুৰি নাই, হক পইচা দি কিনিছোঁ, যি 2 টকা পাওঁ সেইটো দি চলি আছোঁ। মই নিজৰ তৰফৰ পৰা আপোনাক হেল্প কৰিব বিচাৰোঁ, কিবা এটা সৰু সুৰাকৈ। এইটো 500 টকা আপোনাক দিছোঁ, আপুনি আশীৰ্বাদ কৰিব। আমিও বিচাৰোঁ যে আপুনিও সদায় ভালে থাকক। নমস্কাৰ।